अच्छा सुनो, सब्सक्राइब करते वक्त ना घंटी बजा देना ताकि जब मैं ऑनलाइन आऊं तो तुम्हारे फोन की भी घंटी बजे। Assalamu alaikum, esteemed judges of this debate competition, respected guests, our teachers, my brothers and sisters, audience. I want to express my deliver in against of science and in reality. Science is a curse for our humanity and today's world. I want to reveal some major demerits of science. Number one, environmental impact. Environmental issues are the biggest concern that Earth is facing. Developing ozone layer, increased global warming, radiation, pollution, climate change, etc. The list goes infinitely in other development industries which have harmed everyone on the planet. Number two, health impact. Medicine science is not monkey. There are some negative points associated with the science. Excessive consumption would lead the patient to death. Number three, science is the only word for the terrestrial. The armor being produced by science and technology. But what's the aim of our production? Your science cannot answer. বেকার যে সমগ্র মানবতার ভাবুকি ইয়া স্পষ্ট বেকারের প্রতিটি আবিষ্কারে মানবতার হত্যাকারী হিসেবে কাজ করে আসছে মোবাইল আবিষ্কার বেকারের চলমান নয় যে প্রতিটা ছাত্রছাত্রী জীবন বর্তমানে একমাত্র প্রথা হবান মোবাইলের যুবক যুবতী প্রতিটা মুহূর্ত অন্যায় করার সুযোগ করে দিছে বিজ্ঞানের জঘন্যতম আবিষ্কার হল সিগারেট যে সুপার কিলারের কয় ভয়ঙ্কর সুপার কিলারে মানবক হত্যা করিয়াছে ইয়া বিজ্ঞানের অভিশাপ ইয়া অগণব কিন্তু তার সংখ্যা কম সিগারেট মানবক হত্যা করিয়াছে ইয়া অগণন সংখ্যা আপনি কি সিগারেট বিজ্ঞানের ছুঁয়ে হতে বলে কমনে কি হয় পৃথিবীর হয় সকল অঙ্ক হিসাবে স্বীকৃতি বা বিজ্ঞানে মানবতার গোটাই বিশ্বকে ধ্বংসের মহাপল্লয় ঠেলিয়াছে অঙ্কতার নামক মানব দেওয়ায় বেগ বেওয়াইছে তার পার্শ্বগিরে বিজ্ঞানের স্বীকার করেছে সামান্য চরমারে কপি আসিকে মানব মনোহর বিজ্ঞানের স্নেহ অমূল্য সম্পদ নিরঙ্কার নিষ্ক্রিয় করিয়াছে বিজ্ঞান জঘন্যতম আবিষ্কার হল পলিথিন শ্রদ্ধাস্পদ বিষয়ক মন্ডলী পরম শ্রদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ মোৰ শিক্ষাগুৰুসকল সৰুডাঙৰ ভাই ভণ্টিসকল মই বিজ্ঞানৰ সপক্ষে ক'বলৈ ওলাইছো কাৰণ মই অকৃতজ্ঞ নহয় মই যে খাইছো সেয়া বিজ্ঞানৰ মই যে পিন্ধিছো সেয়া বিজ্ঞানৰ আৰু য'ত আসনতে জিৰাইছো সেয়া বিজ্ঞানৰ আৰু বিজ্ঞান সৃষ্টিকৰ্তা আল্লাহৰ অপাৰ মহিমাৰ দান মই নাস্তিক নহয় বিজ্ঞান মানৱতাৰ খগবাজ আৰু সেয়া আল্লাহ প্ৰদত্ত মই তাক বিনা চৰ্তত স্বীকাৰ কৰিছো মোৰ প্ৰশ্ন আপুনি বিজ্ঞানৰ বিৰোধিতা কৰে তাতে মোৰ ক'বলগীয়া নাই কিন্তু যাৰাই খাব তাৰে বিৰোধিতা কৰিব সেইটো কিয় আপুনি কাপোৰ পিন্ধিছে বিজ্ঞানৰ অৱদান বাইক চলাইছে বিজ্ঞানৰ অৱদান বেমাৰ ঔষধ খাইছে বিজ্ঞানৰ অৱদান আনকি যি লাউড স্পীকাৰত কথা কৈছে সেয়া বিজ্ঞানৰ অৱদান মিঠাই খাবলৈ নিষেধ কৰাৰ আগত নিজে মিঠাই ত্যাগ কৰক লাউড স্পীকাৰ বন্ধ কৰি খালী মুখে তৰ্ক কৰক তেতিয়া চাম কেউ প্ৰযুক্তিবাদী আদিম যুগৰ মানুহে বিভস্ত হৈ গৈছিল আৰু এই মাজত কাপোৰ বান্ধে কোনে বিজ্ঞান মানৱ জাতিক সভ্যতাইছে বিজ্ঞান সভ্যতাৰ খনিকৰ কুকুৰে কামুৰিলে 100% মৃত্যু খাবৰি লৈছে তাৰপৰা ভেকচিন বদলি কোনে বিজ্ঞানে আপুনি দিয়া নাই ৰমজান মাহ মুছলমানসকল ইবাদতৰ সময় ইফতাৰৰ চাট চেহৰীৰ চাট ইত্যাদি খুব প্ৰয়োজন আৰু এই সময় তেওঁলোকে প্ৰস্তুত কৰে জ্যোতিৰ্বিজ্ঞান বিজ্ঞানৰ নামত হিন্দুসকলে বিভিন্ন পদাৰ্থ চন্দ্ৰমানৰ লগত জড়িত আৰু নিৰ্ণয় কৰে জ্যোতিৰ্বিজ্ঞান বিশ্বৰ উন্নতম দেশ প্ৰযুক্তিত আগবঢ়া সিহঁতে বিজ্ঞান হৈ লৈছে বিজ্ঞান আৰু প্ৰযুক্তিত পিছ পৰি থকা বিশ্বত অগ্ৰস্থান হোৱা নাই আমেৰিকা বিশ্বৰ ভিতৰত উন্নতম দেশ তাৰে
তাৰ একমাত্ৰ সংকীৰ্ণ কাৰণ বিজ্ঞান আৰু প্ৰযুক্তি আপোনালোকৰ দৰে মনোমনা ব্যক্তি আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'লে আমেৰিকাৰ বিজ্ঞানত সময় নালাগে ভাৰতৰ পৰা আৰৱ হৈ যাওঁতে হাজিৰা 15 দিন লাগিছিল আৰু তেওঁলোকে 6 ঘণ্টাত বিজ্ঞান সম্ভৱ কৰিছিল ইয়াৰ বিজ্ঞানে ভাওতা নাই নে বিভিন্ন ধৰণৰ শত্ৰু পৰা ৰক্ষা পাবৰ বিজ্ঞানে বন্দুক আৱিষ্কাৰ কৰিছিল মানুহ লেবৰ বাবে নহয় অতি প্ৰয়োজনীয় বাৰ্তা বিনিময়ৰ বাবে বিজ্ঞানে মোবাইল আৱিষ্কাৰ কৰিছিল যুৱক যুৱতী আছিল প্ৰাৰ্থনা বাবে নহয় কাপ চিৰাপ ভুগিৰ বাবে আছিল বিভিন্ন মদৰ বাবে নহয় এবং লোকেরা মানুষ মারা মোবাইলের যুবক যুবতী জন্য আলাপ করা চিরাপ খাই নিজে করা সমাজ আর প্রাণে এক মুহূর্ত বন্ধ করবে পারে অবৈধ মহানাশক চাপ করত লাইসেন্স বিল অবদান বন্ধ করত অবৈধ শৃঙ্খলা দোকান রেড করত সকল বন্ধ ইয়াতে বিজ্ঞান কিন্তু এখন নাই ধন্যবাদ Thank you, Toibur Rahman. He has delivered a dignified speech in favor of science. Now I shall request Sabina Yasmin from class 5 to deliver his speech in against of science. Respected judges, honorable teachers, our invited guests, our friends and students, I want to express some major demerits of science. Science has not been blessing for us since ancient. Science offers our society some most essential goods, which are mostly harmful for our humanity and our world. Plastic is the mostly usable matter of every goods of science. But what's it? Do you know your science is revealing that plastic does not decay in 400 years? In future, it will create a layer underground. যেতিয়া মাটিৰ সম্পূৰ্ণ উৎপাদনৰ ক্ষমতা নোহোৱা হ'ব মোবাইল ইন্টাৰনেট টিভি ল্যাপটপ এইবোৰে শিশুৰ মনত এনেভাৱে আজ পোৱাইছে শিশুৱে পঢ়াক বাদ দি ল্যাপটপৰ আৰু টিভিৰ কাৰ্টুনক সংগী কৰি লৈছে এয়া বিজ্ঞানৰ অধ্যাপ নহয়নে বিজ্ঞানে চুৰি কৰাৰ পদ্ধতি উলিয়াইছে কেনেকৈ মানুহৰ একাউণ্টৰ পৰা টকা চুৰি কৰা যায় সেই শিক্ষা বিজ্ঞানে দিয়ে cigarette chewing গুটকা all are provided by science is it pleasing for us These are using cancer, heart disease, stroke, etc. So I want to 100% yes. Thank you. Thank you, Sabina Yasmin. Now I shall request Zarifa Wahid Mullah to come on the stage. শ্রদ্ধা ভাজন বিচারক মণ্ডলী পরম শ্রদ্ধা শিক্ষক শিক্ষয়িত্ৰীসকল মোৰ সৰু ডাঙৰ ভাই ভনীসকল মই বিজ্ঞানৰ সপক্ষে দুই এষাৰ ক'বলৈ ওলাইছো বিজ্ঞানে মানুহক কোনটো দিশত সহায় কৰা নাই ৰাতিপুৱা বিচনাৰ পৰা উঠি হাতত লোৱা কলকেট ব্ৰাছৰ পৰা আৰম্ভ কৰি ৰাতি শুবলৈ গৈ গাত দিয়া চাদৰলৈকে সমগ্ৰ সামগ্ৰীবোৰ বিজ্ঞানৰ আৱিষ্কাৰ আপুনি নিজে বিজ্ঞানৰ সকলো বস্তু ব্যৱহাৰ কৰিছে যেতিয়া বিজ্ঞানৰ বিষয়ে অৱগত দিছে কিয় বিজ্ঞানে মানুহক সভ্যতা দিছে আৰাম দিছে আনন্দ দিছে আৰু লগতে দিছে জীৱনটো খুব সহজতে কটাবলৈ বহুতো উপহাৰ প্ৰাচীন যুগত কলেৰা ডায়েৰিয়া আদি বেমাৰ মহামাৰী বুলি অভিহিত কৰিছিল এইবোৰ বেমাৰে একোটা গাঁও একেবাৰে নিশ্চিত কৰি পেলাইছিল কিন্তু আজি এইবোৰ বেমাৰৰ ভেকচিন দৰৱ বিজ্ঞানে উলিয়াইছে এইবোৰ বেমাৰ আজি কোনো মেটাৰেই নহয় এয়া বিজ্ঞানে ভাল কৰা নাই নে বিজ্ঞানে মানুহৰ যাতায়াত সহজ কৰি দিছে এক মাহৰ যাত্ৰা কেইঘণ্টাৰ ভিতৰত সম্ভৱ কৰিছে বিমানৰ যোগেদি হেয়া বিজ্ঞানৰ অৱদান respected judges at last I can say all of your mind science has provided us as a system living helping us every step thank you Thank you, Yasin Zarifa Wahid Mullah. তাই বিজ্ঞানৰ সপক্ষে খুব ধুনীয়া যুক্তি আগবঢ়াইছে ইয়া মঞ্চত NNSK একাডেমীৰ লিটল মাষ্টাৰ অফ ডিবেট কম্পিটিশ্যন আব্দুল আৱাল শেখ তেওঁ বিজ্ঞানৰ বিপক্ষে যুক্তি আগবঢ়াব সম্মানীয় বিচাৰক মণ্ডলী মোৰ শিক্ষাগুৰুসকল আৰু মোৰ সৰু ডাঙৰ ভাই ভনীসকল মই
তুই কবলে উলাইছো প্রকৃতার্থত এই বিশ্বের আটাইতকৈ ভয়ঙ্কর যন্ত্র হল বিজ্ঞান বিজ্ঞানে মানুহক সহায় কৰাৰ চলেৰে মানৱতাক ধ্বংস কৰি আছে পৃথিৱীখনক এখন নৰ্দমাত পৰিণত কৰি ইয়াৰ অস্থিৰতাৰে নাশ কৰিবলৈ উদ্ভাৱনী যোগাইছে বিজ্ঞানে কফ চিৰাপ আৱিষ্কাৰ কৰিছে ভাল নহয় কিন্তু নিজা ঠিকেই হয় এই কফ চিৰাপে হাজাৰ হাজাৰ ষ্টেণ্ডাৰ্ড মডেলৰ জন্ম দিছে সিহঁতে চিৰাপ খাই নিচা কৰিছে সিগাৰেট কোনে আৱিষ্কাৰ কৰিছে মদ কোনে তৈয়াৰ কৰে শিখৰ গুটখা বিড়ি আদি কোনে তৈয়াৰ কৰে বিজ্ঞানে এইবাৰে মানুহক অকলত মৃত্যুৰ ইংগিত দিয়ে ইয়াক কেতিয়াও আশীৰ্বাদ নহয় অভিশাপ প্ৰাচীন কালত মানুহৰ গড়ে বেছি আছিল বেমাৰ আজাৰ কম হৈছিল ষ্ট্ৰক ডায়েবেটিছ পেৰালাইজ এইডছ আদিৰ দৰে কোনো বেমাৰ নাছিল যেতিয়াৰ পৰা বিজ্ঞান আহিছে তেতিয়াৰ পৰা ভয়ংকৰ বেমাৰবোৰ সৃষ্টি হৈছে তাৰ কাৰণ বিজ্ঞানক অত্যাধুনিক সা-সৰঞ্জামৰ ব্যৱহাৰ আৰু খাদ্য শস্যত ভয়ংকৰ কীটনাশকৰ ব্যৱহাৰ গতিকে বিজ্ঞানে যিটো উপহাৰ দিছে সেয়া ভয়ংকৰ বেমাৰবোৰক আৰু অকল মৃত্যুক উপহাৰ দিছে কি অপৰাধ আছিল হিৰোশ্বিমা আৰু নাগাচাকিৰ নিৰীহ মানুহবোৰৰ মাত্ৰ দুটা পাৰমাণৱিক বোমাই এই দুটা বৃহৎ অঞ্চলক চিৰতৰে নিশ্চিহ্ন কৰিলে সেই পাৰমাণৱিক বোমা বিজ্ঞানৰ উপহাৰ যি অসংখ্য বৃদ্ধ যুৱক আৰু শিশুৰ জীৱন কাঢ়ি লৈছিল ইয়াক কেতিয়াও আশীৰ্বাদ নহয় অভিশাপ বিজ্ঞানৰ আন এটা নিকৃষ্ট আৱিষ্কাৰ পলিথিন যি 400 বছৰতো নপচে এটা সময়ত এইখন পৃথিৱীয়ে পলিথিনৰ বাবে ক্ষমতা শক্তি সম্পূৰ্ণৰূপে হেৰুৱাব ইয়াৰ অসভ্য বিজ্ঞানৰ নিকৃষ্ট চৰিত্ৰ বিজ্ঞানৰ আন এটা নিকৃষ্ট আৱিষ্কাৰ মোবাইল যি কোটি কোটি যুৱক যুৱতীৰ ধ্বংসৰ কাৰণ ভিডিঅ গেম আজি চকুৰ প্ৰচাৰতে বহুত মানুহৰ জীৱন কাঢ়ি আছে ইয়াই বিজ্ঞান ধন্যবাদ Thank you, Little Master, Little Debater of NRSK Academy. Now I shall ask another Little Sam's of Debate Competition, Mr. Bulbul of Class 7, to come on the stage. সম্মানের ব্যক্তিবর্গ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আমাৰ আমন্ত্ৰিত অতিথিবৃন্দৰ মই বিজ্ঞানৰ সপক্ষে ক'বলৈ লৈছো বিজ্ঞান মানুহৰ বন্ধু মানুহৰ দৈনন্দিন জীৱনত সহজ কৰিছে বিজ্ঞানে এক সপ্তাহৰ যাত্ৰাত লাগাপ কৰি সেই যাত্ৰা 1 ঘণ্টা সম্ভৱ কৰিছে মাত্ৰ 1 ঘণ্টা বিজ্ঞানে মানুহৰ প্ৰতিটো দিশ উন্নত কৰিছে মানুহৰ অতি প্ৰয়োজনীয় মৌলিক দিশ তিনিটা হ'ল অন্ন বস্ত্ৰ আৰু বাসস্থান এই তিনিটা পূৰণলৈকে কাম কৰি আছে বিজ্ঞানে পৃথিৱীৰ মানুহৰ সংখ্যা বিজুগত বৃদ্ধি পাইছে কিন্তু ভূমিভাগৰ হ্ৰাস ঘটিছে মানুহে খেতি-বাতিৰ বাবে অন্ন আৰু বাসস্থানৰ বাবে মাটিৰ পৰিমাণ কমি গৈছে এটা এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'বলৈ লৈছিল যে মানুহে অন্ন আৰু বাসস্থানৰ কাৰণে হাহাকাৰ কৰিব লাগিলেহেঁতেন কিন্তু বিজ্ঞানে চাইনিজ ধান আৱিষ্কাৰ কৰি আৰচিচি বিল্ডিঙৰ আৱিষ্কাৰ কৰি মানুহৰ অন্ন আৰু বাসস্থানৰ হাহাকাৰ দূৰ কৰিছে উন্নত কাপোৰ কানি নিম্ন দামত উপহাৰ দিছে বিজ্ঞানে So, I want to show that you must grant opportunity provided by science are extremely helpful for us, your next generation. Science is providing the help. Thank you.